নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মনোজ ভিভিছ চেনেললৈ। প্ৰথমতে আপুনি যদি মোৰ চেনেলত নতুন আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰত থকা বেল আইকনটো বজাই দিব আৰু লগতে অল নটিফিকেশ্যন অন কৰি ৰাখিব। তেনেহ'লে আজি মই এটা বিষয়টো লৈ আহিছোঁ। বিষয়টো হৈছে আপোনালোকক কিছুমান পাৰ্চনেল এপ আছে যিবোৰ আপোনালোকে লুকুৱাব বিচাৰে, কিন্তু লুকুৱাবলৈ হয়তো নেজানে। কোনো এপ ডাউনলোড কৰিব নেলাগে। আপুনি মোৰ ইয়াত চাব পাৰে, ইয়াত ফ্ৰী ফায়াৰ আছে। মই আপোনাক দেখাই আছোঁ। ইয়াত মই সেইটো হাইড কৰি থৈছোঁ, আপোনালোকে হয়তো বিচাৰি নাপায়। সেইকাৰণে মই আপোনাক এতিয়া ক'ত থৈছোঁ, কেনেকৈ থৈছোঁ সেইটো গোটেইখিনি বস্তু মই বিৱৰি ক'ম। তাৰ আগতে এটি লাইক কৰি দিব। মই দেখাই আছোঁ। প্ৰথমতে আমি মোবাইল ছেটিংছত গ'লোঁ। মোবাইল ছেটিংছত যোৱাৰ পাছত ইয়াত আপুনি এটা অপশ্যন দেখিবলৈ পাইছে, ফিংগাৰপ্ৰিণ্ট ফেচ এণ্ড পাছপোৰ্ট। তাত যাব। যোৱাৰ পাছত আপুনি দেখিব প্ৰাইভেচি এণ্ড এপ ইকুৱেশ্যন। ইয়াত যাব। আপোনালোকে হয়তো দেখিছে স্ক্ৰীনখন মোৰ ক'লা হৈ গৈছে, কাৰণ ইয়াত মোৰ পাছপোৰ্টটো আপোনালোকক দেখুৱাব নোৱাৰি। আৰু এইটো পাছপোৰ্টটো কোনো ইউটিউব চেনেলত বনালেও, ভিডিঅ' বনালেও এই পাছপোৰ্টটো তাত নুঠে। সেইকাৰণে মই ইয়াত ফিংগাৰপ্ৰিণ্ট দি থৈছোঁ। ফিংগাৰপ্ৰিণ্টটো খোলাৰ পাছত এনেকৈ ওলাব। ওলোৱাৰ পাছত ইয়াত লিখা আছে হাইড এপ বুলি। আপুনি তাত চাব, আপোনাৰ গোটেই এপবিলাক ওলাব। ইয়াত অল এপবিলাক আছে। ইয়াত আপুনি দেখিব পাৰে মোৰ তাত আছে ফেচবুক, ফ্ৰী ফায়াৰ, মেছেঞ্জাৰ, ডাম্পষ্টাৰ। এইবিলাক এপ মই হাইড কৰি থৈ দিছোঁ, কাৰণ এইবিলাক মোৰ পাৰ্চনেলভাৱে মই লুকুৱাই থৈ দিছোঁ, মোক দৰকাৰ আছে সেইবাবে। আপোনাক এতিয়া মই দেখাইছিলোঁ মোৰ ছেটিংছত ফ্ৰী ফায়াৰটো নাছিলে। এতিয়া চাব পাৰে, মই আপোনাক দেখাই আছোঁ। তাত আপুনি দেখিব পাইছে ইয়াত ফ্ৰী ফায়াৰ ইয়াত আছে। ফ্ৰী ফায়াৰ এইটো। আৰু মই এতিয়া আপোনাক দেখাই আছোঁ। আপুনি খেলি থাকোঁতেই কোনোবা যদি ব্যক্তি আহি যায় ঘচককৈ, তেতিয়াতো আপুনি যদি চাব, আপোনাৰ মোবাইলত চাব আপুনি যে গেম খেলিছে, সেইটো আপুনি নিবিচাৰে, আপোনাৰ পৰা আশা নকৰে। তেনেহ'লে আপুনি সেই গেমটো লগতে কেনেকৈ লুকুৱাই দিব? তেনেহ'লে চাওক, মই দেখাই আছোঁ। ছেটিংছত পুনৰবাৰ গ'লোঁ। যোৱাৰ পাছত সেই একেটা অপশ্যনতে গ'লোঁ, ফিংগাৰপ্ৰিণ্ট ফেচ এণ্ড পাছপোৰ্টত। যোৱাৰ পাছত প্ৰাইভেচি এণ্ড এপ ইকুৱেশ্যনত যাব। যোৱাৰ পাছত পাছপোৰ্ট খোলাৰ পাছত ইয়াত আৰু এটা অপশ্যন দেখিবলৈ পাব, উইথ হাইডেন এপ। ইয়াত চাব। চোৱাৰ পাছত এইবিলাক এনেদৰে দেখিবলৈ পাব। মোৰ ইয়াত সেই লুকুৱাই থোৱা এপবিলাক ইয়াত দেখাই আছে হাইডেন এপত। ইয়াৰ পাছত মই পুনৰ আপোনাক বেক কৰি দিছোঁ। বেক কৰাৰ পাছত এতিয়া চাব, ইয়াত মই পুনৰ একেটাই অপশ্যনতে কেইখিনিতে যোৱাৰ পাছত এতিয়া মই সেই এপটো পুনৰ হাইড কৰি দিম। হাইড কৰি দিলোঁ। ইয়াত এতিয়া দেখাই আছোঁ সেই এপটো কেনেকৈ আপুনি হঠাৎ নোহোৱা কৰি দিব পাৰিব। উইথ হাইডেন এপত যাব। যোৱাৰ পাছত আপুনি দেখিবলৈ পাইছে সেই হাইড হৈ থকা এপবিলাক পুনৰবাৰ বাবে ইয়াত ওলাইছে। ওলোৱাৰ পাছত মই তাৰে এটা এপ উলিয়াই দেখাই দি আছোঁ। যেনে ধৰক এটা ফ্ৰী ফায়াৰটোকে অন কৰি আপোনাক দেখাই আছোঁ। ৰ'ব। গ্ৰেনাৰ লগ আউট হৈ আছে। লগ আউট কৰি দিছোঁ। লগ আউট কৰাৰ পাছত এতিয়া ওলাই আহি আছে। ইয়াত আপুনি যিকোনো খেলিব পাৰে। ইয়াত এইবোৰ ওলাই আছে। ওলোৱাৰ পাছত ধৰক আপুনি খেলি আছে, আপুনি খেলি থকাৰ পাছত কোনোবা ঘচংকৈ ওলাই দেখা দিলেহি, আপুনি তেতিয়া কৰিব কি?
আপুনি হঠাৎ আপুনি হয়তো মোবাইল স্ক্ৰীনখন অফ কৰি দিলেও সেই এপটো পুনৰ হাইড হৈ যাব। আৰু যদি আপুনি ডাইৰেক্ট বেক কৰি দিয়ে, ডাইৰেক্ট বেক কৰাৰ পাছতো আপোনাৰ ইয়াত কোনো ধৰণৰ দেখুৱাই যদি দেখুৱাব আপোনাৰ ছিষ্টেম ছেটিংছটো দেখুৱাৰ পাছত আপোনাৰ যদি চাউণ্ড ভলিউম কিবা কমি আছে কমাটো দেখুৱাব, পুনৰ আগৰ দৰেই দেখাব, কিন্তু আপুনি যে গেম খেলিছিল তাৰ কোনো ইয়াত প্ৰমাণ নাই। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে মই মনোজে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ লগ পাম এটি বিশেষ নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।